নমস্কাৰ সকলোকে আমি পূজা চাব আহিছোঁ আৰু সকলোকে পূজা শুভেচ্ছা জনাইছোঁ আৰু এতিয়া আমি পূজা চাব আহিছোঁ ক'ত ক'ত চাব আহিছোঁ দেখুৱাম এইফালে মোৰ লগত বৌ আছে এইফালে মোৰ ভণ্টি আছে মৌচুমী এইফালে ৰাতিপুৱাই মই দেৱী মাৰ আশীৰ্বাদ ল'বৰ কাৰণে আহিলোঁ আৰু অকণমান আপোনালোককো দেখুৱাই দিছোঁ লোৱা হৈ গ'ল মোৰ এতিয়া যামগৈ আৰু এইফালে আমাৰ লগত শুই আছে চাই আছোঁ ওপৰতে ইয়ালৈ আহি গ'লোঁ এবাৰ আৰু ভাল লাগিলে আৰু এতিয়া ৰাতি আহিছোঁ চাবৰ কাৰণে কৰিবৰ কাৰণে আহি আছোঁ আৰু দেৱী মাৰ ওচৰলৈ আহিছোঁ খুব ভাল লাগিছে ফুৰি আছোঁ আৰু ভাল লাগি আছে মানুহ ইমান মানুহ নাই বাৰু ভাল লাগিছে বেলেগ এটা মণ্ডপলৈ আহি আছোঁ আৰু ইয়াত ভিৰ অলপ বেছি আছে ন মানুহৰ ভিৰ অলপ হৈছে আৰু দেখিছেনে বাৰু ইমান ভিৰ আমি আহিলোঁ আমি পেট পূজাৰ কৰি আছোঁ আমি এতিয়া খাই লওঁ আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু আমি অকণমান পূজা চালোঁ আৰু আপোনালোককো দেখুৱালোঁ যদি চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু অন্য এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম চাই থাকিব সকলোৱে ধন্যবাদ।